নমস্কাৰ, মই এটা সৰু ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ বাৰ ঘৰৰ পৰাই। বাৰ ঘৰৰ গহপুৰতে আছে, কলাবাৰীত আচলতে। তাৰপৰা সেইদিনাখনি বাৰ ঘৰলৈ যোৱা উদ্দেশ্য কেইবাটাও। ছোৱালীজনীয়ে যিহেতু হাই ছেকেণ্ডেৰী ফাইনেল দিব, তাৰো খবৰ এটা ল'ম বোলো। আৰু বাৰ নতুনকৈ ৰুম দুটামান বনাইছিলে, সেইকেইটাও মানে মই তাই ফটো দিলেহে দেখিবলৈ পাওঁ। ইভাগে অহা নাই মানে ফিনিচিং হোৱাৰ পৰা, সেইটো এটা কথা। ইফালে আমাৰ ল'ৰা ছোৱালীহঁতে ইমান খেলিছেও আহিয়ে। এয়া পুতলা লৈ আছে, এফালে বাইকৰ চেণ্ডেলবিলাক পিন্ধিছে, পিন্ধি পৰিছেও বাৰু দুবাৰমান দেই। এইকেইটা ৰুম, এই ৰুমকেইটা আগৰ জেগাকণ মোৰ ভাল লাগিছে। ফুলখিনি আপোনালোকৰ পিছত দেখুৱাম বাৰু। ফুলবিলাক ইমান ধুনীয়া হৈছে নহয়, মাজে মাজে অলপ এতিয়া মৰহিছেগৈ বাৰু। এফালে আকৌ চোতালত ধানৰ দি থোৱা আছে দেই, এইখিনি খোৱা ধান। বা এইফালে ভাতৰ যোগাৰ কৰিছে। মই বোলো ভাত নাখাওঁৱেই, কাৰণ মানুহজনে ভাত যিহেতু নাখায়, দেউতালোকে ছমাহ হোৱাই নাই। ইফালে তাই নামানে নহয়, ভাত ৰান্ধিলে জাতিলাও মাছ বনাইছে, আলু ফ্ৰাই কৰিছে, ভাজি কেইবাখনো বনাইছে। মই শাক দি আছোঁ, তাই নুশুনে। এইফালে মাংস এয়া আনি থোৱা আছে। যিহেতু ঘৰত আলহীও বহুত বেছি হৈছে ন, ছোৱালীজনীৰ পৰীক্ষাৰ খবৰ লোৱা মানুহ আহি আছে, আকৌ ঘৰৰ কামবিলাকো কৰি আছে। এই বা যে অকণো সময় পোৱা নাই আমাৰ লগত বহিবলৈ মেলিবলৈ। আলহীও আছে, ৱাইৰিঙৰ কামো কৰি আছে। আলহীও আকৌ ভিডিঅ' কৰিছে দেই। এইটো এটা ৰুম নতুনকৈ বনোৱা। এইপিনে আছে লেট্ৰিন বাথৰুমটো বহুত ডাঙৰকৈ বনাইছে। মই মানে আজি প্ৰথম আহিছোঁ কাৰণে বনোৱাৰ পৰা এয়া ধুনীয়াকৈ বোলো চাই লওঁ। ইফালে বাৰ ছোৱালীজনীলৈ মই তাই হাই ছেকেণ্ডেৰী দিব, তাইলৈ মানে এই কাপোৰ এযোৰ আনিছিলোঁ দেই। গালে এখনে আৰু ৱাচকোট তাই অকণমান ড্ৰেছবিলাক আনকমন হ'লে ভাল পায়। আৰু সঁচাকৈ তাইক ধুনীয়া লাগিছে, মই ধুনীয়া দেখিছোঁ। আপোনালোকে কেনেকুৱা দেখিছে জনাবচোন বাৰু। আৰু এয়া ছোৱালী অৱস্থা, তাই মানে অহা পাছত এযোৰ খোলা নাই, সেইযোৰকে পিন্ধি ফুৰিছে। এইটো সিহঁতৰ ড্ৰয়িং ৰুমটো, এইটো ধুনীয়া লাগিছে দেখিবলৈ, মোৰ ভাল লাগিলে বহুত। তাৰপৰা ল'ৰা ইয়াতে আছে, সি পূৰা খেলিছে। দুইটাই মানে আহিলে অকল খেলাতে ব্যস্ত হৈ থাকে। এইফালে মায়ে আকৌ ধানখিনি অকণমান লৰাই দিছে, এইখিনি খোৱা ধানখিনি মানে। মায়ো মানে ইটো সিটোকৈ আহিলে ৰৈ নাথাকে। মা যিহেতু আছেহি ইয়াত, কাৰণ ভিনদেউ আৰু বাইদেউ দুইজনে চাকৰিলৈ গুচি যায়, তাইও হোষ্টেলৰ পৰা আহি ঘৰত আছেহি। এইকেইদিন অকণমান তাই থাকিলে সুবিধা, মা থাকিলে সুবিধা হয় আৰু তাই। এইফালে বায়ে এয়া বাচনবোৰ ধুই আছে। ভাত পানী আমি খাই ল'লোঁ আৰু সকলোৱে। এতিয়া মায়ে আকৌ এয়া তামোল এখন কাটিছে, মই ওচৰতে বহি অকণমান কথা পাতিলোঁ। এইকণে যি মানে কথা পাতিছে এনেকৈ বহি পিনি, মানে ইফালে সিফালকৈ কৰি আমি আহি পোৱাও দেৰি, 12টা বাজি গ'ল আহি পাওঁতে। এইখিনি ফুলখিনি ইমান ধুনীয়া হৈছে, মই ফুলৰ ওচৰত ফটো মাৰিলোঁ দেই। ইফালে মানুহজনে লৰালৰি কৰিলে নহয়, যাব হ'ল হয়ো, পোহৰতে গৈ পালেগৈ ঘৰলৈ ভাল আৰু। ল'ৰা ছোৱালীকেইটা আহিব মন নাই, আহিব সময়ত। দুইটাই মানে একদম ৰৈ দিছে। মই চব পৰীক্ষা শেষ কৰি আহিম আৰু তেতিয়াহ'লে বাও পৰীক্ষা শেষ হ'ব, সেই বুলি কৈহে আনিব পাৰিছোঁ। ভাই ভনী ঘৰলৈ আহিলে মানে হয় মানে যাবলৈও মন নাযায় পটককৈ, কিন্তু ইফালে উপায়ো নাইকিয়া হয় যে, এয়া গাড়ীতে দুইটা মানে শুলেই। মানুহজনে আকৌ অকণমানকৈ বজাৰ কৰিবলৈ গৈছে, ল'ৰাটো মোৰ ওচৰতে শুলে। আদি আকৌ সেয়া আগফালে তাইক তেনেকৈ শুৱাই দিলোঁ। সঁচাকৈ মানে মনটো এইটোতে বেয়া লাগি আছে নহয়, অকণমান বহি যে কথা পাতিবলৈ নাপাওঁ, তাই আহিলেও সেই একেটা অৱস্থা হয়। আজিলৈ ভিডিঅ'টো ইমানেই।